হেল্ল' ফ্ৰেণ্ডছ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ হয় বন্ধু আপোনালোকে যিহেতু স্বাভিমান ধাৰাবাহিকখন চাই আজি এখন স্বাভিমান ধাৰাবাহিকত বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আজি বেছি কথা নকওঁ আহক মোৰ লগত একেলগে আজি খণ্ডটি প্ৰম' চাওঁ আহক এটা সময়ত তই ভুল কৰিছিলি তোৰ ভুলত অকল ময়েই নহয় গোটেই সমাজে গৰিহণা দিছিল আৰু তোৰ সেই ভুলৰ শাস্তি তোক ভগৱানে দিছে কিন্তু তাৰ মানে এইটো নহয় যে তোৰ ভুলৰ সুবিধা আৰাধ্যাই বাৰে বাৰে লৈ থাকিব যেতিয়া নাৰীৰ স্বভাৱ নষ্ট হয় তেতিয়া গোটেই বংশই নষ্ট হয় মনত ৰাখিবা সন্তানৰ গাত আটাইতকৈ মাকৰ গুণেই বেছি থাকে কিন্তু মই যদি তোমাক কওঁ তাইৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই তেতিয়া